बिस्मिल्लाहिर्रहमानिर्रहीम। माय डियर ऑडियंस, मैं क्लास 10 और अरबिक लेसन नंबर 4 अद-दरसुर राबि' साहिबिल किताब। किताब मोर संगी, किताब मोर बंधु। এই কবিতাটোৰ প্ৰথম প্যাৰাগ্ৰাফ মই আগৰ ভিডিঅ'ত পঢ়াইছো। এতিয়া নেক্সট দ্বিতীয় প্যাৰাগ্ৰাফটো মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক পঢ়াম। তোমালোকে শুনা। দ্বিতীয় প্যাৰাগ্ৰাফটো হৈছে আসআলুহু ইউজিবুনি আন কুল্লি মা ইয়ারিবুনি বা ইউরিবুনি। দুটা পঢ়িব পাৰা। ইয়াহলু বিহিল বায়ানু ওয়া মা লাহু লিসানু কাম কাসলি হিকায়াতান লতিফাতুন লিল গায়াতি। এই প্যাৰাগ্ৰাফটো পঢ়াবলৈ সাজু হৈছো। তোমালোকে শুনা। আসআলুহু, আসআলু, সাআলা ইয়াসআলু অৰ্থ হৈছে প্ৰশ্ন কৰা, সোধা। সাআলা ইয়াসআলুৰ অৰ্থ হৈছে পঢ়া, এই প্ৰশ্ন কৰা বা শুনা, এই সোধা। আসআলুহু মই প্ৰশ্ন কৰো, আসআলুহু মই প্ৰশ্ন কৰো, হু তাক অৰ্থাৎ কিতাবক। কিতাবক মই প্ৰশ্ন কৰো। কিতাব মোৰ বন্ধু, কিতাব মোৰ বন্ধু, গতিকে মই কিতাবক প্ৰশ্ন কৰো। আসআলুহু, এই হু জমিৰৰ মাৰ্জে হৈছে কিতাব। আসআলুহু মই ইয়াক প্ৰশ্ন কৰো, অৰ্থাৎ মই কিতাবক প্ৰশ্ন কৰো। ইউজিবুনি আন কুল্লি মা ইয়ারিবুনি, ইউজিবুনি তেতিয়া কিতাবে মোক উত্তৰ দিয়ে। তেতিয়া কিতাবে মোক কি দিয়ে? উত্তৰ দিয়ে। আন কুল্লি মা সেই সকলো বিষয়ে, সেই সকলো বিষয়ে, ইয়ারিবুনি যি বিষয়ে, যি সকলে মোক সন্দেহত পেলায়। আকৌ এবাৰ কৈ দিছো। আসআলুহু মই কিতাবক প্ৰশ্ন কৰো। ইউজিবুনি তেতিয়া কিতাবে মোক উত্তৰ দিয়ে। কিহৰ বিষয়ে? আন কুল্লি মা সেই সকলো বিষয়ে উত্তৰ দিয়ে। মা ইয়ারিবুনি যি বিষয়ে, যি সকল বিষয়ে মোক সন্দেহত পেলায়। মোক কি পেলায়? সন্দেহত পেলায়। আকৌ এবাৰ কৈ দিছো। আসআলুহু মই প্ৰশ্ন কৰো কিতাবক। ইউজিবুনি তেতিয়া কিতাবে মোক উত্তৰ দিয়ে। আন কুল্লি মা সেই সকলো বিষয়ে, সেই সকলো বিষয়ে, ইয়ারিবুনি যি সকল বিষয়ে মোক সন্দেহত পেলায়। ইয়ারিবুনি শব্দৰ অৰ্থ হৈছে সন্দেহত পেলোৱা। আর ইউজিবুনি, ইউজিবু শব্দৰ অৰ্থ হৈছে উত্তৰ দিয়া। আসআলুহু মই কিতাবক প্ৰশ্ন কৰো। ইউজিবুনি কিতাবে মোক উত্তৰ দিয়ে। আন কুল্লি মা সেই সকলো বিষয়ে, সেই সকলো বিষয় সম্পৰ্কে, মা ইয়ারিবুনি যি সকল বিষয়ে মোক সন্দেহত পেলায়। ইয়াহলু বিহিল বায়ানু, ইয়াহলু আনন্দদায়ক হয়, বিহি আল বায়ান, বিহি আল বায়ানু ইয়াৰ দ্বাৰা, বিহি ইয়াৰ দ্বাৰা। ইয়াহলু আনন্দদায়ক হয়, বিহি ইয়াৰ দ্বাৰা। আল বায়ানু বয়ান, আল বায়ানু বয়ান, বর্ণনা। ইয়াহলু বিহিল বায়ানু ইয়াৰ দ্বাৰা বর্ণনা আনন্দদায়ক হয়। ইয়াহলু মানে আনন্দদায়ক হয়। বিহি ইয়াৰ দ্বাৰা, কিতাবৰ দ্বাৰা বর্ণনা আনন্দদায়ক হয়। আল বায়ান মানে বর্ণনা,
ইয়াহলু বিহিল বায়ানু, এই কিতাবর দ্বারা ইয়ার দ্বারা বর্ণনা আনন্দদায়ক হয়। ওয়ামা লাহু লিসানু, আৰু ইয়াৰ কোনো বাক শক্তি নাই, জিহ্বা নাই। ওয়ামা কিন্তু, মা লাহু ইয়ার কোনো, ইয়ার নাই, লিসানু জিহ্বা অর্থাৎ বাক শক্তি, কিন্তু ইয়ার কোনো বাক শক্তি নাই। ইয়াহলু বিহিল বায়ানু ওয়ামা লাহু লিসানু, ইয়ার দ্বারা বর্ণনা আনন্দদায়ক হয়। ইয়াহলু বিহিল বায়ানু, ইয়ার দ্বারা বর্ণনা আনন্দদায়ক হয়। ওয়ামা লাহু লিসানু, আৰু এইটো বাক শক্তিয়ে নোৱাৰে, আৰু এইটো বাক শক্তিয়ে নোৱাৰে, আৰু ইয়াৰ বাক শক্তি নাই, আৰু ইয়াৰ বাক শক্তি, অথচ ইয়াৰ বাক শক্তি নাই। কাম কাছলি হিকায়াতান, কিমান যে কাহিনী, কাম কাছলি হিকায়াতান, কিমান যে কাহিনী বৰ্ণনা কৰে। কাম কাছা, কিমান যে কাহিনী, কিমান যে বৰ্ণনা কৰে, লি মোৰ বাবে, হিকায়াতান, হেকায়াতান কাহিনী, কিমান যে কাহিনী বৰ্ণনা কৰে, লি মোৰ বাবে, লি মোৰ বাবে। কাম কাছ, কিমান যে বৰ্ণনা কৰে, লি মোৰ বাবে, হেকায়াতান কাহিনী, মোৰ বাবে কিমান যে কাহিনী বৰ্ণনা কৰে। লতিফাতুন লিল গায়াতু, গায়াতি জীৱৰ অত্যন্ত ধুনীয়া। লতিফাতুন মানে ধুনীয়া, লতিফাতুন মানে ধুনীয়া, লিল গায়াতি অত্যন্ত, লতিফাতুন লিল গায়াতি জীৱৰ অত্যন্ত ধুনীয়া, জীৱৰ অত্যন্ত মনোমোহা বা ধুনীয়া। কাম কাছ লি হিকায়াতান, কিমান যে কাহিনী বৰ্ণনা কৰে মোৰ বাবে। লতিফাতুন লিল গায়াতি জীৱৰ অত্যন্ত মনোমোহা ধুনীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে এই নেক্সট পেৰাগ্ৰাফটো অৰ্থ বুজিবলৈ সক্ষম হৈছা।